Hello friends, welcome to Mirza Tech. আপোনাৰ আধাৰ কাৰ্ডখনত কিবা ভুল আছে নেকি? ধৰক আপোনাৰ নামটো, ডেট অফ বাৰ্থ বা আপোনাৰ এড্ৰেছ বা আপোনাৰ মোবাইল নাম্বাৰ বা ইমেইল আইডিটি আপুনি আপডেট কৰিব বিচাৰিছে। কেনেকৈ কৰিব? কি ডকুমেণ্টছ লাগিব? আৰু আধাৰ এই কাৰেকশ্যন ফৰ্মটো কেনেকৈ ফিল আপ কৰিব? এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক মই কমপ্লিট বুজাই দিম। প্ৰথম কথা হ'ল আপোনাৰ নামটো যদি কাৰেকশ্যন কৰিব বিচাৰে তেনেহ'লে আপোনাৰ পান কাৰ্ড, ভোটাৰ আইডি, ড্ৰাইভিং লাইসেন্স, পাসপোর্ট এই কেইটাৰ ভিতৰত যিকোনো এটা ডকুমেণ্টছ দি আপোনাৰ নামটো শুধৰাব পাৰে। সেকেন্ডতে আহিল আপোনাৰ জন্মৰ চন বা ডেট অফ বাৰ্থ। এইটো যদি আপোনাৰ ভুল থাকে এইটো কেনেকৈ কাৰেকশ্যন কৰিব? এইটোৰ কাৰণে আপোনাৰ লাগিব জন্মৰ চন যদি কাৰেকশ্যন কৰিব বিচাৰে তেনেহ'লে আপোনাৰ পান কাৰ্ড বা জন্মৰ চাৰ্টিফিকেট এই দুটাৰ ভিতৰত যিকোনো এটা ডকুমেণ্টছ দি আপুনি আপোনাৰ জন্মৰ চনটো শুধৰাব পাৰে। থাৰ্ডতে আহিল আপোনাৰ এড্ৰেছ বা আপোনাৰ দেউতাকৰ নামটোৱেই ভুল আছে সেইটো কাৰেকশ্যন কৰিব বিচাৰিছে তেনেহ'লে আপোনাৰ লাগিব বেংকৰ পাছবুক, ভোটাৰ আইডি, ড্ৰাইভিং লাইসেন্স, পাছপোৰ্ট, লাইটৰ বিল এই কেইটা ডকুমেণ্টছৰ ভিতৰত যিকোনো এটা ডকুমেণ্টছ দি আপুনি শুধৰাব পাৰে। আৰু লাষ্টত আহিল আপোনাৰ মোবাইল নাম্বাৰ আৰু ইমেইল আইডি। যদি মোবাইল নাম্বাৰ আৰু ইমেইল আইডি আপডেট কৰিব বিচাৰে তাৰ কাৰণে কোনো ধৰণৰ ডকুমেণ্টছ নালাগে, আপুনি কাৰেকশ্যন ফৰ্ম এটা ল'ব আৰু সেইটো ফিল আপ কৰি কিনে আধাৰ চেণ্টাৰত গৈ আপুনি কাৰেকশ্যনৰ কাৰণে এপ্লাই কৰিব পাৰে। এই ভিডিঅ'টো চোৱাৰ পিছত আধাৰৰ কাৰেকশ্যন বা আপডেট ফৰ্মটো কেনেকৈ ফিল আপ কৰিব আপোনালোকৰ মনত আৰু কোনো ধৰণৰ ডাউট নাথাকে। বলক চাওঁ আহক কেনেকৈ ফিল আপ কৰে। আধাৰ এনৰলমেণ্ট আৰু আধাৰ কাৰেকশ্যন ফৰ্ম একেটা ফৰ্মেই ওচৰৰ জেৰক্স দোকানৰ পৰা এই ফৰ্মটো আপুনি কালেক্ট কৰিব পাৰে। আদাৰৱাইজ আপুনি যদি নিজে ডাউনলোড কৰি প্ৰিণ্ট কৰি ল'ব বিচাৰে তেনেহ'লে তলৰ ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব। আগৰ ভিডিঅ'টোত মই দেখুৱাইছিলোঁ নতুন যদি আপুনি আধাৰ বনাব বিচাৰিছে তেনেহ'লে কেনেকৈ ফৰ্ম ফিল আপ কৰিব। প্ৰথমতে এইটো চাওক ৰেজিডেন্স, ইয়াতে আপুনি টিক কৰিব। তাৰপিছতে আপোনাৰ আধাৰ নাম্বাৰ 12টা সংখ্যাৰ 12টা অংকৰ যিটো আধাৰ নাম্বাৰ 12 ডিজিটৰ যিটো আধাৰ নাম্বাৰ থাকে এই ঘৰকেইটাত বহাব। ছাপ'জ ইয়াতে আপোনাৰ আধাৰ নাম্বাৰ আছে 111 4 × 1। মই আপোনালোকক জাষ্ট এক্সাম্পল হিচাপত দেখুৱাইছোঁ 4 × 2। তাৰপিছতে আপোনাৰ 4 × 3। এইটো আপোনাৰ আধাৰ নাম্বাৰটো বহালে। তাৰপিছত আপুনি কি কাৰেকশ্যন কৰিব? মোবাইল নাম্বাৰ, ডেট অফ বাৰ্থ, এড্ৰেছ, আপোনাৰ নামটো, জেণ্ডাৰ, ইমেইল এই গোটেইকেইটা যদি ভুল থাকে তেনেহ'লে এই গোটেইকেইটাতে আপুনি টিক কৰিব। ইয়াতে আপুনি যিকেইটা টিক কৰিব সেইকেইটাহে এই আধাৰ কাৰেকশ্যন ফৰ্মটোত আপুনি মেনশ্যন কৰিব। গোটেই ফৰ্ম ফিল আপ কৰাৰ দৰকাৰ নাই। যদি আপোনাৰ গোটেই ডিটেইলছখিনি ভুল আছে তেনেহ'লে গোটেই ডিটেইলছ আপুনি ভৰাব লাগিব। আৰু যদি আপোনাৰ ধৰক অকল নামটো যদি আপোনাৰ ভুল থাকে, ধৰক আপোনাৰ নামটো ভুল আছে, ইয়াতে আপুনি টিক কৰিলে। টিক কৰাৰ পিছত ইয়াতে আপোনাৰ নামটো লিখিব। আপোনাৰ যিটো কাৰেক্ট নেম, যিটো শুদ্ধ নাম, সেইটো শুদ্ধ নামটো আপুনি ইয়াতে লিখিব। ইয়াতে আপুনি শুদ্ধ নামটো আপোনাৰ লিখিব। তাৰপিছতে চাওক আপোনাৰ আধাৰ নাম্বাৰটো লিখিলে আৰু আপোনাৰ নামটো লিখিলে। এতিয়া আপুনি আৰু একো ভৰাব নালাগে, ডাইৰেক্ট আপুনি যাব। এইটো চাওক 8 নম্বৰ। 8 নম্বৰত গৈ আপুনি কি ডকুমেণ্টছ ইউজ কৰিছে, কি ডকুমেণ্টছ আপুনি দি এইটো নামটো কাৰেকশ্যন কৰিব। পান কাৰ্ড, ভোটাৰ আইডি নে ড্ৰাইভিং লাইসেন্স নে পাছপোৰ্ট, যি ডকুমেণ্টছ দি আপুনি কাৰেকশ্যন কৰে ইয়াতে আপুনি মেনশ্যন কৰি দিব। POI মানে কি আইডি প্ৰুফ আপুনি ইউজ কৰিছে। যদি পান কাৰ্ড ইউজ কৰিছে তেনেহ'লে আপুনি ইয়াতে পান কাৰ্ডটো ইয়াতে লিখি দিব। যদি ভোটাৰ আইডি ইউজ কৰিছে তেনেহ'লে ভোটাৰ আইডি লিখিব। যদি ড্ৰাইভিং ইউজ কৰিছে তেনেহ'লে ড্ৰাইভিং লাইসেন্স লিখিব। আৰু যদি পাছপোৰ্ট ইউজ কৰিছে ইয়াতে পাছপোৰ্ট আপুনি লিখিব। তাৰপিছতে আপুনি তলত গৈ কিনে ইয়াতে আপোনাৰ চাইনটো কৰিলেই আপোনাৰ আধাৰ কাৰেকশ্যন ফৰ্মটো কমপ্লিট ফিল আপ হৈ গ'ল। তাৰপিছত ছেকেণ্ডত যদি আপুনি আপোনাৰ এড্ৰেছ, যদি আপোনাৰ দেউতাকৰ নামটো ভুল থাকে তেনেহ'লে আপোনাৰ সেই এড্ৰেছতে পৰে। চাওক এইটো এড্ৰেছ, এড্ৰেছত কেয়াৰত আপোনাৰ দেউতাকৰ নাম। যদি আপুনি ফিমেল হয় তেনেহ'লে হাজবেণ্ডৰ নাম লিখিব। এড্ৰেছত আপোনাৰ ইয়াতে কি কৰিব, আপোনাৰ দেউতাকৰ নামটো লিখিব। ইয়াতে আপোনাৰ দেউতাকৰ নামটো লিখিলে, ইয়াতে এড্ৰেছটো ক্লিক মাৰিলে, তাৰপিছতে ইয়াতে আপোনাৰ কি আহিব চালাম আলী
আপোনাৰ এড্ৰেছ প্ৰপত যি লিখা থাকিব যি মেনশ্যন কৰা থাকে যদি ষ্ট্ৰীট ৰোড লেন বিলাক যদি মেনশ্যন কৰা থাকে আপুনি ইয়াতে দিব আৰু হাউচ নাম্বাৰ যদি মেনশ্যন কৰা থাকে ইয়াতে দিব আৰু যদি ল্যান্ডমাৰ্ক আপোনাৰ ডকুমেন্টছত নাথাকিলে আপুনি দিব পাৰে যদি আপোনাৰ ল্যান্ডমাৰ্ক কিবা আছে ঘৰৰ সন্মুখত স্কুল কলেজ মঠ মন্দিৰ যদি আছে তেনেহলে আপুনি ইয়াতে মেনশ্যন কৰিব আৰু যদি এৰিয়া লোকেলিটি সেক্টৰ এটো আপোনাৰ দিয়া দৰকাৰ নাই তাৰপিছত আপোনাৰ গাঁৱৰ নাম নিশ্চয় এড্ৰেছ প্ৰপত থাকি আপোনাৰ গাঁওখনৰ নাম কি গাঁওখনৰ নাম ধৰক এইটো আছে গাঁওখনৰ নাম পোষ্ট অফিচ কি আপোনাৰ পোষ্ট অফিচ লিখিব তাৰপিছত আপোনাৰ ডিস্ট্ৰিক্ট কি ডিস্ট্ৰিক্টটো লিখিব ষ্টেট আপোনাৰ কি ষ্টেট লিখিব তাৰপিছতে পিন কোড কি আপোনাৰ পিন কোডটো লিখিব এতিয়া সব যদি এড্ৰেছ কাৰেকশ্যনৰ ক্ষেত্ৰত আপোনাৰ আৰু কোনো ফিল আপ কৰিব নালাগে এড্ৰেছ আৰু নেম কাৰেকশ্যনৰ ক্ষেত্ৰত এই যিখিনি আপুনি ফিল আপ কৰিছে এইখিনি হ'ব তাৰপিছতে আপোনাৰ 8 নম্বৰত গৈ আপুনি এড্ৰেছ বুক কি ইউজ কৰিছে ভোটাৰ আইডি ড্ৰাইভিং লাইসেন্স পাছপোৰ্ট বেংক পাছবুক যি আপুনি ইউজ কৰিছে এইটো আপুনি ইয়াতে মেনশ্যন কৰি দিব ইয়াতে মেনশ্যন কৰি দিব বাস হৈ গ'ল আপোনাৰ নেম আৰু এড্ৰেছ কাৰেকশ্যনৰ কাৰণে ফৰ্ম ফিল আপ হৈ গ'ল তাৰপিছতে সব ডেট অফ বাৰ্থ যদি ডেট অফ বাৰ্থ কাৰেকশ্যন কৰিব বিচাৰে যে আপোনাৰ আধাৰ কাৰ্ডৰ নাম এড্ৰেছ সব ঠিক আছে কিন্তু আপোনাৰ ডেট অফ বাৰ্থ তেতিয়া কি কৰিব যদি ডেট অফ বাৰ্থ ভুল থাকে তেনেহলে আপোনাৰ কি কৰিব আপোনাৰ আধাৰৰ নামটো লিখিব আধাৰ কাৰ্ডৰ নাম্বাৰ লিখিব এইটো আধাৰ কাৰ্ডৰ নাম্বাৰ লিখিলে তাৰপিছত নামটো লিখিলে তাৰপিছত আপোনাৰ শুদ্ধ ডেট অফ বাৰ্থ কোনটো শুদ্ধ ডেট অফ বাৰ্থ আপোনাৰ যিটো শুদ্ধ ডেট অফ বাৰ্থ ইয়াতে বহাই দিব তাৰপিছত আপুনি নতুন এনৰোল কৰোতে ইয়াতে ডিক্লেয়াৰ মাৰিব আৰু যদি আপডেট কৰে তেতিয়া আপুনি কি কৰিব ভেৰিফাই টিক মাৰিব লাগিব ভেৰিফাই টিক মাৰি দিলে তাৰপিছত একেবাৰে তলত যাওক 8 নম্বৰত আপুনি ডেট অফ বাৰ্থ ডকুমেন্ট কি ডিওপি মানে বাৰ্থ প্ৰুফ ডকুমেন্ট আপুনি কি ইউজ কৰিছে যদি পান কাৰ্ড ইউজ কৰিছে তেনেহলে পান কাৰ্ড লিখিব আৰু যদি আপোনাৰ জন্মৰ সাৰ্টিফিকেট ইউজ কৰিছে আপুনি ইয়াতে বাৰ্থ সাৰ্টিফিকেট মেনশ্যন কৰি দিব তাৰপিছতে যদি আপোনাৰ আধাৰত আপোনাৰ নাম ডেট অফ বাৰ্থ এড্ৰেছ এই গোটেইখিনি ঠিক আছে কিন্তু আপোনাৰ মোবাইল নাম্বাৰটো আপডেট কৰিব বিচাৰে আৰু ইমেইল আইডিটো আপুনি আপডেট দিব বিচাৰে তেনেহলে আপুনি জাস্ট এইটো ৰেজিষ্ট্ৰেচনত ক্লিক কৰিব আৰু ইয়াতে আপোনাৰ 12টা সংখ্যাৰ আধাৰ নাম্বাৰটো ইয়াতে বহাব ইয়াতে 12টা সংখ্যা আধাৰ নাম্বাৰটো ইয়াতে লিখিব তাৰপিছত আপোনাৰ আধাৰত থকা নামটো লিখিলে তাৰপিছতে এটো মোবাইল নাম্বাৰ আপোনাৰ মোবাইল নাম্বাৰ যিটো দিব বিচাৰে সেইটো লিখিব আৰু আপোনাৰ ইমেইল আইডি এড্ৰেছ এটো ইমেইল আইডি ইয়াতে বহাব তাৰপিছতে তলত যাব তলত গৈ কিনে আপুনি ইয়াতে সাইন টু কৰিব ইয়াতে এই ডকুমেন্টছত একো লিখাৰ দৰকাৰ নাই এই ডকুমেন্টছ 8 নম্বৰ ইয়াতে একো লিখাৰ দৰকাৰ নাই কাৰণ মোবাইল নাম্বাৰ আৰু ইমেইল আইডি আপডেট কৰোঁতে কোনো ধৰণৰ ডকুমেন্টছ নালাগে সো ফ্ৰেন্ডছ নিশ্চয় আপোনালোকক বুজাব পাৰিছে আৰু আপোনালোকে বুজিব পাৰিছে যদি কিবা ডাউট থাকে কমেন্ট বক্সত আপোনালোকে নিশ্চয় কৈ জনাব যদি ভিডিওটো আপোনালোকৰ ভাল লাগিছে লাইক শেয়াৰ কমেন্ট আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব যদি নতুনকৈ মোৰ চেনেলত আহিছে নিশ্চয় কৈ সাবস্ক্ৰাইব লগতে বেল আইকনটো টিপি ৰাখিব মই যেতিয়া নতুন ভিডিও আপলোড কৰিম আপোনালোকৰ নটিফিকেশন পাই যাব সো ফ্ৰেন্ডছ গুড বাই জয় অসম